এটা নেক্সাছ জড়িত হৈ আছে। সেই নেক্সাছটো বহুত ইয়াৰে আমাৰ থলুৱা কেইজনমান ব্যক্তি জড়িত হৈছে। আমি প্ৰায় 6 মাহ ধৰি মই মানে এইটো অলপ খবৰ লগাই আছিলোঁ। এই নেক্সাছটো আপোনাৰ লংকা কাৰিখানাৰ পৰা আপোনাৰ ইফাললৈ জড়িত হৈ আছে। গতিকে আজি আমি অলপ খবৰ পালোঁ। খবৰ দিয়া অনুসৰি আমি তাত গ'লোঁ। গৈ পেলাই আমি খেৰণীঘাটৰ কাবি বজাৰ পিছফালে আমি দুজন ব্যক্তিক পালোঁ। দুজন ব্যক্তিক তেওঁলোকে ড্ৰাগছ লৈ থকা অৱস্থাতে পাইছোঁ আমি। তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 7.16 গ্ৰাম উইথ কণ্টেইনাৰসহ আমি ব্ৰাউন চুগাৰ কৰিছোঁ। জব্দ কৰিছোঁ। মানে এইটো 6টা কণ্টেইনাৰ আছিলে। খালী কণ্টেইনাৰ আমি 6টা পাইছোঁ আৰু ভৰ্তি কণ্টেইনাৰ 6টা। এপ্ৰক্সিমেটলি 20,000। আছে জড়িত আছে। এটাৰ নাম হৈছে ৰাহুল ৰংফা আৰু এটাৰ নাম চাৰিকিৰি টিমৈ। লোকেল ল'ৰা হয়, লোকেল ল'ৰা। এইটো ৰাহুল ৰংফাটো হৈছে এইটো হেবিচুৱেল হয়। সি আজি বহুত দিনৰ পৰাই চলাই আছিলে এই বিজনেছটো। তাৰ এখন আপোনাৰ ফাষ্টফুডৰ দোকানো আছিলে। সি 2টা কামো চলাই থাকে।